হেল্ল' এভৰিৱান, আপোনালোক কেনে আছে? আশা কৰিছোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। এয়া চাওকচোন, সাজি কাচি আমি ক'ত যাবলৈ ওলাইছোঁ। আমি এটা প্ৰগ্ৰেম কৰিবলৈ যাবলৈ ওলাইছোঁ আৰু কিনো প্ৰগ্ৰেম কৰিম আপোনালোকক দেখুৱাই থাকিম। আপোনালোকে ভিডিঅ'টোৰ পৰা আঁতৰি নাযাব দেই। তনুজ দা এইফালে ঘূৰি দিয়া, হৰখৰ এইফালে ঘূৰি দিয়া। আমাৰ এয়া বাদ্যযন্ত্ৰী দেই, গীটাৰিষ্ট একেবাৰে। সকলোকে শুভেচ্ছা জনালোঁ দেই। আৰু এতিয়া গাড়ী খালী হৈ আছে, আপোনালোকক দেখুৱাই থাকিম। একদম ভৰ্তি। এইজনী বীণা নবৌ, আপোনালোকে চিনি পাইছেই চাগে। এয়া চাওক, খালী গাড়ী ভৰ্তি হৈ গ'ল আৰু আমি এতিয়া যাবলৈ ওলাইছোঁ। এতিয়া চাব দেই, এইখন চাওক, এখন সুন্দৰ অভাৰ ব্ৰিজৰ ওপৰেদি নি আমি আগবাঢ়িছোঁ। ৰ'ব দেই, আপোনালোককো অভাৰ ব্ৰিজখন অলপ ভালকৈ দেখুৱাওঁ বুলি ভাবিছোঁ। এইখন হৈছে ফৰকাটিঙৰ অভাৰ ব্ৰিজ আৰু এতিয়া আপোনালোকক কৈয়ে দিওঁ আমিনো ক'লৈ গৈ আছোঁ। আমি গৈ আছোঁ মেৰাপানী শাখা সাহিত্য সভাৰ উদ্যোগত যিখন গ্ৰন্থমেলা হৈছে, সেই গ্ৰন্থমেলাত কমাৰগাঁও সোণোৱাল কছাৰী শাখা সাহিত্য সভাৰ হৈ যোগদান কৰিবলৈ আমি তাত সোণোৱাল কছাৰী সাহিত্য সভাৰ সমবেত সংগীতটি পৰিৱেশন কৰিম। এয়া চাওক, আমি মেৰাপানী গ্ৰন্থমেলা আহি পাই গ'লোহি আৰু আপোনালোকক ফিল্ডখনৰ চাৰিওফালৰ অৱস্থাটো এতিয়া দেখুৱাইছোঁ আৰু অলপ পাছতে আমাৰ প্ৰগ্ৰেমটো হ'ব। চিৰ চেনেহী মোৰ ভাষা জননী, সকলোৰে অন্তৰ চুই যোৱা এষাৰি বাক্য। এইজনী হৈছে স্নেহাময়ী আৰু এইজনী হৈছে শিৱানী। এতিয়া আমি সকলো মঞ্চলৈ যাবলৈ প্ৰস্তুত হৈ আছোঁ। আমাক মাতিলেই আমি যাতে যাব পাৰোঁ, সেয়েহে তনুজ দাই আমাক সকলোকে থিয় হৈ থাকিবলৈকে কৈছে। গাইজ, আজি কিন্তু বহুত সুন্দৰ সুন্দৰ প্ৰগ্ৰেম হ'ব। আপোনালোকে কিন্তু ভিডিঅ'টো একেবাৰে শেষৰলৈকে চাব দেই। এতিয়া প্ৰদৰ্শন কৰিব সোণোৱাল কছাৰী সম্প্ৰদায়ৰ লেচেৰি বিহু। চাই থাককচোন দেই। এতিয়া মঞ্চত প্ৰৱেশ কৰিব সোণোৱাল কছাৰী সম্প্ৰদায়ৰ লগ বিহুৰ দলটি।
হ'ব এতিয়া আমাৰ সোণোৱাল কছাৰী সম্প্ৰদায়ৰ লখিমী সবাহৰ নাম পৰিৱেশন কৰা হ'ব। Adoria
এতিয়া আমাৰতো প্ৰগ্ৰেম শেষ হ'ল আৰু এতিয়া আমি ঘৰলৈ যাবলৈ ওলাই আহিছোঁ গাড়ীত উঠিবলৈ এখোজ দুখোজকৈ এটা দুটা বস্তু কিনি গৈ থাকিম আৰু আপোনালোকে মোৰ ভিডিঅ'টোনো কেনেকুৱা পালে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই